Hello everyone, welcome back to my YouTube channel. কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোকৰ ভাল আৰু আজি মই বহুত দিনৰ মূৰত লং ভিডিও বনাবলৈ ষ্টাৰ্ট কৰিছো মাজতে বহুত দিন লং ভিডিও বনোৱা নাই বহুত দিন মানে বহুত বছৰে বনোৱা নাই আৰু সকলোৰে মানে মোৰ ফ্ৰেণ্ডখিনি সাপোৰ্টত মই ভাবিছো যে মই আকৌ ভিডিও বনাম লং ভিডিও আৰু ভাবিছো আজিৰ দিনটো নিচিনা ভাল দিন হ'ব নোৱাৰে কাৰণ আজি আমাৰ স্থানীয় ৰাজহুৱা যেটো নামঘৰ আছে তাত আজি ভাগৱত পাঠ আছে আৰু সেই কাৰণে ভাবিছো যে আজিৰ দিনটোতে মই মোৰ লং ভিডিও ষ্টাৰ্ট কৰো আৰু আশা কৰো আপোনালোকে আগৰ দৰে মোৰ ভিডিও বিলাকত মৰম দিব আৰু যি সকলে সাবস্ক্ৰাইব কৰা নাই তেওঁলোকেও নিশ্চয় সাবস্ক্ৰাইব কৰি মোক সাপোৰ্ট কৰিব মোক সাহস দিব যাতে মানে মই ভিডিও বনাব পাৰো সো বলক আজিৰ দিনটো আপোনালোকৰ লগতে ষ্টাৰ্ট কৰো মই গৈ পোৱাৰ আগতেই যেহেতু ভাগৱত ব্যাখ্যা আৰম্ভ হৈ গৈছে সেইকাৰণে দেৰি নকৰি নামঘৰত সেৱা লৈ লগৰ কেইজনীৰ লগত অকমান সময় বহি ভাগৱত ব্যাখ্যা শুনিলো লগতে আপোনালোককো আমাৰ নামঘৰৰ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছো আৰু আপোনালোকে দেখিছে নামঘৰৰ একাষে ধুনীয়াকৈ আমাৰ মৰমৰ জুবিন দাকো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে আৰু এনেদৰে কিছু সময় থকাৰ পিছত আমাৰ যেহেতু ছোৱালীখিনিক চাহৰ দায়িত্বটো দি থৈ দিছিলে যিখিনি ৰাইজ আহিছে সেই ৰাইজখিনিক চাহ বিলাবৰ কাৰণে সেইকাৰণে আমি চাহৰ ফালে আহিলো আৰু চাহ বিলালো লগতে আমিও খালো এনেদৰে ৰাজহুৱা অনুষ্ঠানবিলাক হৈ থাকিলে অৱশ্যে মনবোৰ বিৰাটেই ভাল লাগি থাকে কাৰণ আমি ইয়াৰ পৰা বহুতখিনি শিকিব পাৰোঁ লগতে বান্ধৱীখিনিকো লগ পাওঁ মনবোৰো ভালে থাকে লগতে মই আজিৰ দিনটোৰ এটা বিশেষ কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব গৈ আছোঁ আজি আমাৰ নামঘৰত ভাগৱত ব্যাখ্যা যিজনা ভকতে কৰিছে তেখেতে বৰ্তমান সমাজ আৰু পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি কথাবিলাক ইমান ধুনীয়াকৈ বুজাই দিছে যে তেখেতক নথৈ শলাগ ল'বলগীয়া আৰু এইখিনি কথা আমি সকলোৱে আলোচনা কৰিছোঁ যে ইমান ধুনীয়াকৈ তেখেতে আমাক সকলোখিনি কথা বুজাই দিছে আৰু এনেকৈ বহুতো ভাল স্মৃতিৰ মাজেৰে আজিৰ ভাগৱত ব্যাখ্যা অনুষ্ঠান সমাপ্ত হোৱাৰ পিছত আমি লগে ভাগে হাঁহি ধেমালিৰ মাজেৰে সকলোৱে এসাঁজ খালোঁ সঁচাকৈ আজিৰ দিনটো বহুত ভালে গ'ল বহুত ভাল লাগিছে মনবোৰ বহুত শিকিব পাৰিলোঁ আৰু আশা থাকিল আগলৈকেও এনেকৈ বহুতো অনুষ্ঠান পাম এনেকৈ আজিৰ দিনটো পাৰ কৰিলো আশা কৰো আপোনালোকে ভিডিওটো চাই ভাল পাব আৰু আগৰ নিচিনাকৈ সাপোৰ্ট কৰিব সো আজিলৈ ইমানেই